নমস্কাৰ, মই হৈছোঁ উত্তম সন্দিকৈ। আপোনালোকে চাই আছে আপোনালোকৰ নিমৰ চেনেল জ্ঞানম। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ UP এছিষ্টেণ্ট টিচাৰ কাটঅফৰ ওপৰত। গতিকে কোনখন ডিষ্ট্ৰিক্টৰ হাই কাটঅফ যাব, কোনখন ডিষ্ট্ৰিক্টৰ লোৱেষ্ট কাটঅফ যাব, আমি সকলো এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু তাৰ মাজতে এটা কথা কৈ থওঁ যে বহুতে মোক সুধি আছে যে NIOS ভেলিড হোৱা নোহোৱাক লৈ। গতিকে এটা কথা শ্বৰ্টকৈ ক'ব বিচাৰোঁ যে ৫,৫৫০টা পোষ্টত NIOS ভেলিড নহ'ব, কিন্তু ৪,৫০০টা পোষ্টত NIOS ভেলিড হ'ব। মই কিয় কৈছোঁ তাৰ বিষয়ে মই এটা ডিটেইলছ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। আৰু এতিয়া আমি আলোচনা কৰিম UP এছিষ্টেণ্ট টিচাৰ কাটঅফৰ ওপৰত। গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকৰ মাজত সোনকালে গৈ পায়গৈ। গতিকে এতিয়া ব'লক আমি UP এছিষ্টেণ্ট টিচাৰ কাটঅফৰ ওপৰত আলোচনা কৰোঁ। UP এছিষ্টেণ্ট টিচাৰ অসমীয়াৰ বাবে ডিষ্ট্ৰিক্ট বৰপেটা, UR পোষ্ট নাই, OBC পোষ্ট নাই। বঙাইগাঁৱত UR পোষ্ট আছে 11টা, তাত কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে, OBC পোষ্ট নাই। দৰঙত UR পোষ্ট আছে এটা, গতিকে তাত কাটঅফটো মই উল্লেখ কৰিব বিচৰা নাই, কিন্তু 67+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট এটা, গতিকে তাতো 66, 67+ যোৱাৰ সম্ভাৱনা আছে। ধেমাজিত UR পোষ্ট আছে 12টা, কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 11টা, কাটঅফ 63+ যোৱাৰ সম্ভাৱনা আছে। ধুবুৰীত UR পোষ্ট আছে 28টা, কাটঅফ 61+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 19টা, তাত 60+ যোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড়ত UR পোষ্ট আছে 26টা, গতিকে কাটঅফ 65+ যোৱাৰ সম্ভাৱনা আছে। আৰু OBC পোষ্ট আছে 8টা, গতিকে তাত কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। গোৱালপাৰাত UR পোষ্ট আছে 20টা, কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 2টা, গতিকে 63+ কাটঅফ যোৱাৰ সম্ভাৱনা আছে। গোলাঘাটত UR পোষ্ট আছে 21টা, তাত কাটঅফ 65+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট নাই। যোৰহাটতো UR পোষ্ট আছে 11টা, তাত 66+ কাটঅফ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট নাই। লখিমপুৰত UR পোষ্ট আছে 41টা, তাত কাটঅফ 63+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 11টা, তাত 62+ কাটঅফ যোৱাৰ সম্ভাৱনা আছে। মৰিগাঁৱত UR পোষ্ট আছে 14টা, তাত কাটঅফ 65+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 2টা, তাত কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। নগাঁৱত মধ্য অসম, গতিকে কাটঅফ তাত অলপ বাঢ়িবই। তাত UR পোষ্ট আছে 23টা, কাটঅফ 66+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 12টা, তাত কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। নলবাৰীত UR পোষ্ট আছে 5টা, গতিকে 66+ যোৱাৰ সম্ভাৱনা আছে। আৰু OBC পোষ্ট আছে 3টা, 65+ যোৱাৰ সম্ভাৱনা আছে। শোণিতপুৰত UR পোষ্ট আছে 28টা, তাত কাটঅফ 63+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 3টা, তাত কাটঅফ 62+ যোৱাৰ সম্ভাৱনা আছে। তিনিচুকীয়াত UR পোষ্ট আছে 21টা, গতিকে কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। আৰু OBC পোষ্ট আছে 3টা, তাত কাটঅফ 63 যোৱাৰ সম্ভাৱনা আছে। মাজুলীত UR পোষ্ট আছে 15টা, কাটঅফ 65+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 2টা, গতিকে কাটঅফ 64+ যোৱাৰ সম্ভাৱনা আছে। চাউথ চালমৰাত আচলতে বহুতে যাব নিবিচাৰে, গতিকে তাত কাটঅফ কমিব। তাত পোষ্ট কম থাকিলেও আচলতে কাটঅফ কমিব। UR পোষ্ট আছে 11টা, 60+ যোৱাৰ সম্ভাৱনা আছে। OBC পোষ্ট আছে 12টা, তাত 58, 59+ কাটঅফ যোৱাৰ সম্ভাৱনা আছে। UR টোটেল UP এছিষ্টেণ্ট টিচাৰ পোষ্ট আছে 288টা, আৰু OBC ক্ষেত্ৰত পোষ্ট আছে 89টা। গতিকে UP এছিষ্টেণ্ট টিচাৰ আছামিজৰ কাটঅফৰ লিষ্টখন মই আপোনালোকৰ মাজত আগবঢ়ালোঁ। আৰু এই লিষ্টখনৰ মতে আপোনালোকে ফাইনেল লিষ্টত কাটঅফ দেখা পাব বুলি মই আশা কৰোঁ। আৰু কিছুমান ডিষ্ট্ৰিক্টত হয়তো 1% বাঢ়িব পাৰে বা 1% কমিব পাৰে, কিন্তু কাটঅফ 100% এই লিষ্টখনৰ মতে মই যাব বুলি আশা কৰোঁ। আৰু আপোনালোকক যদি UP এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ বাবে কাটঅফৰ ভিডিঅ' লাগে, আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনালোকে ভিডিঅ'সমূহ ক'ৰ পৰা চাই আছে, আপোনালোকে UPত কোনখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিল, সেই বিষয়ে কমেণ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।